এপিডিএসএল লুণ্ঠন ৰাজ বন্ধ কৰক এপিডিএসএল লুণ্ঠন ৰাজ বন্ধ কৰক অসম চৰকাৰ হাই হাই শক্তি বিভাগ মুৰ্দাবাদ শক্তি বিভাগ মুৰ্দাবাদ যুৱ ছাত্ৰ পৰিষদ জিন্দাবাদ দুৰ্নীতি বিৰোধী যুৱ শক্তি জিন্দাবাদ কায়ম ছাত্ৰ সন্থা জিন্দাবাদ ছাত্ৰ ঐক্য জিন্দাবাদ এজেৱাইচিবে লং লিভ এপিডিএসএল মুৰ্দাবাদ অসম চৰকাৰ মুৰ্দাবাদ অসম চৰকাৰ গৌৰৱেগ অসম চৰকাৰ মুৰ্দাবাদ শক্তি বিভাগ মুৰ্দাবাদ শোষণ ৰাজ বন্ধ কৰক শোষণ নীতি বন্ধ কৰক শক্তিমন্ত্ৰী মুৰ্দাবাদ দুঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ জৰিয়তে আজি আপোনালোকৰ এই উপস্থিত হোৱা সংগ্ৰামী জনতাক আমি জনাই দিব বিচাৰিছোঁ যে আজি আৰু এই স্মাৰক পত্ৰখন ৰাইজৰ জ্ঞাতাৰ্থে মই পাঠ কৰিবলৈ লৈছোঁ। প্ৰতি মাননীয় মুখ্যমন্ত্ৰী মহোদয়, দিছপুৰ গুৱাহাটী অসম চৰকাৰ, মাননীয় সহকাৰী প্ৰবন্ধক বোকাজান এপিডিএসএলৰ সংমণ্ডলৰ জৰিয়তে দিনাংক 5/9/2024 বিষয় স্মাৰ্ট মিটাৰ লগোৱাৰ কাৰ্য শীঘ্ৰে বন্ধ কৰাৰ দাবীত স্মাৰক পত্ৰ প্ৰদান। মান্যবৰ নমস্কাৰ গ্ৰহণ কৰিব। আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ। সন্মান সহকাৰে আপোনাক জনাব বিচাৰিছোঁ যে বোকাজান সংমণ্ডলটোৰ অধীনস্থ এপিডিএসএলৰ গ্ৰাহকসকলক নিৰীক্ষতকৈ অধিক বিল প্ৰেৰণ কৰি হাৰাশাস্তি কৰি অহাটো বিষয়টো নতুন নহয়। যদিও বৰ্তমানে অতিৰিক্ত ধনৰ বিল প্ৰেৰণ কৰা কাৰ্য অব্যাহত আছে। আপোনালোকে যিটো প্ৰগ্ৰাম লৈছে ইয়াৰ বিষয়ে কি ক'ব? আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম, সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কাৰ্বিলং জিলা সমিতি আৰু স্থানীয় সংগ্ৰামী ৰাইজৰ জৰিয়তে আজি আমি অৱস্থান ধৰ্মঘটৰ জৰিয়তে আমি চৰকাৰখনক জনাব বিচাৰিছোঁ যে এপিডিএসএলৰ জৰিয়তে এই বিজেপি চৰকাৰখনে যি স্মাৰ্ট মিটাৰ নামত যি খাটি খোৱা মানুহৰ যি হাঁচতীয়া ধন লুণ্ঠন কৰিছে, এই লুণ্ঠন প্ৰক্ৰিয়া অতি শীঘ্ৰে বন্ধ কৰিব লাগে আৰু অতি শীঘ্ৰে স্মাৰ্ট মিটাৰ যি গ্ৰাহকৰ ঘৰত সংস্থাপিত কৰিছিলে সেই স্মাৰ্ট মিটাৰসমূহ অতি শীঘ্ৰে উঠাই নিবৰ বাবে আমি দাবী জনাইছোঁ। আৰু আমি চৰকাৰখনক ক'ব বিচাৰিছোঁ যে আপোনালোকে যি পূৰ্বতে যি ডিজিটেল মিটাৰ আছিলে এই ডিজিটেল মিটাৰকে আকৌ সংস্থাপিত কৰিব লাগে। কাৰণ চৰকাৰখনে আঁচনিৰ নামত যি শোষণ কৰি চাওঁ প্ৰক্ৰিয়া কেনে খাটি খোৱা দৰিদ্ৰৰ মানুহৰ যি হাঁচতীয়া ধন তেওঁলোকে কাঢ়ি নিব বিচাৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ লগতে অসমৰ শক্তিমন্ত্ৰীগৰাকীয়ে। সেইকাৰণে পুনৰবাৰ এই মাননীয় মুখ্যমন্ত্ৰীয়ে হওক আৰু লগতে শক্তিমন্ত্ৰীক আমি সংবাদ মাধ্যমৰ জৰিয়তে আমি জনাই দিব বিচাৰিছোঁ যে ৰাইজক শোষণ কৰা, লুণ্ঠন কৰা বন্ধ কৰক আৰু আঁচনিৰ নামত কিন্তু শোষণ আৰু লুণ্ঠন কৰাটো যদি অনাগত দিনত চলাই নিয়ে এনেদৰে, তেতিয়াহ'লে ৰাইজ কিন্তু ৰাজপথলৈ আকৌ ওলাই আহিবলৈ বাধ্য হ'ব। আজি আপোনালোকে যিটো প্ৰগ্ৰাম লৈছে ইয়াৰ বিষয়ে কি ক'ব? আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম, সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কাৰ্বিলং জিলা সমিতি আৰু স্থানীয় সংগ্ৰামী ৰাইজৰ জৰিয়তে আজি আমি অৱস্থান ধৰ্মঘটৰ জৰিয়তে আমি চৰকাৰখনক জনাব বিচাৰিছোঁ যে এপিডিএসএলৰ জৰিয়তে এই বিজেপি চৰকাৰখনে যি স্মাৰ্ট মিটাৰ নামত যি খাটি খোৱা মানুহৰ যি হাঁচতীয়া ধন লুণ্ঠন কৰিছে, এই লুণ্ঠন প্ৰক্ৰিয়া অতি শীঘ্ৰে বন্ধ কৰিব লাগে আৰু অতি শীঘ্ৰে স্মাৰ্ট মিটাৰ যি গ্ৰাহকৰ ঘৰত সংস্থাপিত কৰিছিলে সেই স্মাৰ্ট মিটাৰসমূহ অতি শীঘ্ৰে উঠাই নিবৰ বাবে আমি দাবী জনাইছোঁ। আৰু আমি চৰকাৰখনক ক'ব বিচাৰিছোঁ যে আপোনালোকে যি পূৰ্বতে যি ডিজিটেল মিটাৰ আছিলে ডিজিটেল মিটাৰকে আকৌ সংস্থাপিত কৰিব লাগে। কাৰণ চৰকাৰখনে আঁচনিৰ নামত যি শোষণ কৰি চাওঁ প্ৰক্ৰিয়া কেনে খাটি খোৱা দৰিদ্ৰৰ মানুহৰ যি হাঁচতীয়া ধন তেওঁলোকে কাঢ়ি নিব বিচাৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ লগতে অসমৰ শক্তিমন্ত্ৰীগৰাকীয়ে। সেইকাৰণে পুনৰবাৰ এই মাননীয় মুখ্যমন্ত্ৰীয়ে হওক আৰু লগতে শক্তিমন্ত্ৰীক আমি সংবাদ মাধ্যমৰ জৰিয়তে আমি জনাই দিব বিচাৰিছোঁ যে ৰাইজক শোষণ কৰা, লুণ্ঠন কৰা বন্ধ কৰক আৰু আঁচনিৰ নামত কিন্তু শোষণ আৰু লুণ্ঠন কৰাটো যদি অনাগত দিনত চলাই নিয়ে এনেদৰে, তেতিয়াহ'লে ৰাইজ
কিন্তু ৰাজপথলৈ আকৌ ওলাই আহিবলৈ বাধ্য হ'ব।